নমস্কাৰ আপোনালোকক আজি এটা একদম হেক ৰিকুৱেষ্ট বুলি ধৰক আপোনালোকে এটা মই লাষ্ট ৰিকুৱেষ্টটো মানক আপোনালোকে ৰিকুৱেষ্টটো যিহেতু আপোনালোকে গম পাইছে যে আমাৰ অসমতে 5 জনলৈ কৰোনা ভাইৰাছৰ সংখ্যা বৃদ্ধি পাইছে যোন কেইজন দিল্লীৰ পৰা আহিছে 117 জনে কেইজন লোক তেওঁলোক কিয় লুকাই আছে কিয় আপোনালোকে এনেকুৱা অদৰকাৰী কাম এটা কৰিছে আপোনালোক গৰু নেকি মূৰ্খ নেকি আপোনালোকক কি ধৰ্ম শিকাইছে নেকি যে বেলেগক অন্যায় কৰাটো আপোনালোক কোনো ধৰ্মই নিশিকায় যে বেলেগক অন্যায় কৰাটো আপোনালোকে এতিয়া কি কৰিছে কি এতিয়া সমাজত আপুনি অন্যায় কৰি আছে আপোনালোকে ভাবিছে নে ভাল কৰিছে আৰু যদি আপোনালোকে ডক্টৰৰ ওচৰলৈ গ'লে ভাল হ'ব আপুনি ঘৰত যদি সোমাই থাকে আপোনাৰ মা দেউতাৰ পৰা আদি কৰি গোটেই আপুনি পৰিয়ালকে বেমাৰটো বিয়পাব সব গৰু নহ'ব মূৰ্খ নহ'ব এই টাইমত আপোনালোকে বুদ্ধিৰে কাম দিয়ক আৰু আপোনালোকে এইটো সময়ত মানৱ ধৰ্মটো আপোনালোকে পালন কৰক বহুত হৈ গ'ল ধৰ্ম কৰি শেষ হৈ যাব নালাগে ধৰ্ম দিয়া আগতে মানৱ ধৰ্মটো আপোনালোকে পালন কৰিব শিকক তাৰপাছত বেলেগ ধৰ্ম পালন কৰিব আপোনালোকে যদি ওলাই আহে আপুনি মেডিকেল যদি আপুনি ডক্টৰ চালেহে আপোনালোকে ভাল পাব নিজেতো ভাল হৈ নাযায় কাৰণ নিজে ভাল হৈ যোৱাটো বেলেগ কথাই আছিলে যে ইমানেই যে আপোনালোকৰ পাৱাৰ আছিলে চ' আপোনালোকে যে ডক্টৰে ট্ৰিটমেণ্ট কৰিব আৰু এইটো আপোনালোকে জানক যে কৰোনা ভাইৰাছ হ'লে মানুহ লগালগ মৰি নাযায় কিমান মানুহ ৰিকভাৰো হৈ গৈছে চ' আপোনালোকৰ ওচৰত যদি এটা বেমাৰটো হৈছে কিবা লক্ষণ দিছে আপুনি যদি ডক্টৰৰ ওচৰলৈ যায় তেতিয়াহে আপুনি ভাল পাব আপুনি কথাটো বুজক আপোনালোকে নিজে বিবেকেৰে চিন্তা কৰক যদি আপোনাৰ বেমাৰটো হৈছে আপুনি ডক্টৰৰ ওচৰত যাব লাগিব তেতিয়া ডক্টৰে ভাল কৰিব যদি আপুনি ঘৰতে থাকে আপুনিতো মৰিবই আপোনাৰ পৰিয়ালো মৰিব আপোনাৰ পৰিয়ালৰ পৰা আপোনাৰ গাঁওখন মৰিব গাঁওখনৰ পৰা আপোনাৰ চহৰখন মৰিব গোটেইখন মৰিব চ' প্ৰথম আপুনি বাচি থাকিব লাগিব আৰু যদি আপুনিতো বাচিব বিচাৰে তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব লাগিব চ' আপুনি যদি নিজে লুকাই থাকে তেতিয়া এদিন নহয় এদিনটো আপুনি গম পাব পাছত এনেই গম পাব চ' তাতকৈ আপুনি যদি এতিয়া ওলাই আহে আপুনি নিজে তথা 10 জনকো বচাব পাৰিব চ' প্লিজ অলপ কোঅপাৰেট কৰক প্লিজ আপোনালোকে মূৰ্খ নহ'ব এতিয়া ঠিক আছে কিন্তু নিজে দিব লাগে পুলিচক খবৰ যে আপোনালোকে আহিছোঁ বুলি আপোনালোকে লুকাই আছে 117 জন মানুহে কিমানক বিয়পাব পাৰে আপোনালোকে জাষ্ট ভাবি চাওক আৰু যদি আপোনালোকে যোনখিনি ওচৰ চুবুৰীয়া মানুহ আছে যদি আপোনালোকে গম পায় ত' প্লিজ এইটো কোনো বেয়া কথা নহয় আপোনালোকে ডাইৰেক্ট পুলিচক খবৰ দিয়ক ওচৰৰ আপোনালোকৰ যোনখিনি মেডিকেল ষ্টাফ আছে তেখেতলোকক খবৰ দিয়ক এনেই নহ'লে এইখিনি বা গোটেই সংসাৰখন মৰিবগৈ চ' আৰু আপোনালোকে কিয় এইবোৰ কৰি আছে একো বুজি পোৱা নাই আপোনালোকে মানুহ হয় নহয় আগত সেইটো ভাবকচোন নিজকে কুৱেশ্যন কৰিছে আপুনি যোনখিনি যদি ভিডিঅ'টো চাই আছে যি কোনোবাই লুকাই আছে আপোনালোকে প্ৰথমতে মানুহ হয় নহয় আপুনি যদি মানুহ হয় গৰু নহয় দানৱ নহয় ভূত নহয় পিশাচ নহয় তেতিয়া আপুনি ওলাই আহক কিয় ওলাই আহিব কৈছোঁ কাৰণ 117 জন মানুহ কম নহয় তেওঁলোকে যদি দুজনকৈও যদি হৈ যায় কিমান বাঢ়ি যাব সেই দুজনে কিমানক চুই যাব ভাবকচোন গোটেই অসমখন শেষ হৈ যাব চ' আপোনালোকৰ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ হাততে গোটেইখন আছে অসমখন বচাব পৰা ক্ষমতাটো চ' এতিয়া আপোনালোকে প্লিজ আপুনি ওলাই আহক যোন সোমাই আছে আৰু ওচৰ চুবুৰীয়াখিনি সহায় কৰক ওলাই আহিব কওক আপুনি দৰকাৰ হ'লে ফোন কৰক 104ত ফোন কৰি আপোনালোকে চৰকাৰক জনাওক পুলিচ প্ৰশাসনক জনাওক আপুনি ওলাই আহক কাৰণ ওলাই নাহিলে আজি যোনটো এতিয়া এই 5 জনৰ পৰা সেই 5,000 5 লাখ কি হৈ যাব কোনো ঠিক নাই ঠিক আছে চ' গাইজ প্লিজ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু তেখেতলোকক জনাওক আৰু প্লিজ আপোনালোকক সেই লাষ্ট আপোনালোকক মই আপোনালোক হাত জোৰ কৰি মই আপোনালোকক কৈছোঁ যে আপোনালোকে যেনে ওলাই আহক নহ'লে আপোনালোকে আজি অসম হৈ নাথাকে ঠিক আছে নমস্কাৰ